প্ৰতি বছৰৰ দৰে এই বছৰ ৰঙামাটি দৰগাহ শৰীফত উদযাপন কৰা হ'ব উৰুছ শৰীফ। মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী ৰঙামাটি অঞ্চলৰ নিবাসী পীৰ হজৰত মাওলানা সৈয়দ ছাইদুৰ ৰহমান আল কাদৰী ৱাল হুছেইনী ৰহমাতুল্লাহ আলাইৰ পবিত্ৰ দৰগাহ শৰীফ। এই দৰগাহ শৰীফটোক ৰঙামাটি দৰগাহ শৰীফ বুলি ক'লেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে পৰিচিত। এই ৰঙামাটি দৰগাহ শৰীফতে খুব উলহ মালহেৰে উদযাপন কৰা হ'ব প্ৰতি বছৰৰ দৰে এই বৰ্ষও ৬১তম উৰুছ শৰীফ। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখ অৰ্থাৎ অসমীয়া মাঘ মাহৰ ১৮ তাৰিখ শনিবাৰে বিগত বছৰসমূহৰ দৰে এইবেলিও ৰঙামাটি দৰগাহ শৰীফত উদযাপন কৰা হ'ব ৬১তম উৰুছ মুবাৰক। আৰু উৰুছ মুবাৰকৰ কাৰণে ইতিমধ্যে পেণ্ডেল সজাই তোলা হৈছে। এইখন হৈছে পুৰুষসকলৰ বাবে সংৰক্ষিত পেণ্ডেল, য'ত নেকি পুৰুষসকল বহিব আৰু ইয়াতে বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকসকল আহিব, ভক্তবৃন্দসকল আহিব আৰু ইয়াতে আহি দোৱা প্ৰাৰ্থনা কৰিব। আৰু এই পেণ্ডেলখনতে সকলো ধৰণৰ আলোচনা কৰা হ'ব, ধৰ্মীয় দিশ, সামাজিক দিশৰ সকলো ধৰণৰ কথাবোৰ আলোচনা কৰা হ'ব। আৰু ইয়াতে আহি সকলো ধৰ্মপ্ৰাণ বা ভক্তপ্ৰাণ ৰাইজে আহি ইয়াতে সমাবেত হৈ একেলগে দোৱা প্ৰাৰ্থনা কৰিব। আৰু মই আপোনালোকক দেখুৱাই আছোঁ, এইখনেই হৈছে সেইখন পেণ্ডেল য'ত নেকি হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ঘটে প্ৰতি বছৰে আমি দেখিবলৈ পাওঁ। আৰু এইবেলিও আমি আশা কৰিছোঁ যে ইয়াৰ কোনো ব্যতিক্ৰম নহয়।